আজি সৰু মাছ পাতত দি খাওঁ আহক। পাতকেইখিলা গেছত লেৰেলাই লৈছোঁ। এতিয়া কলপাতত মাছখিনি দিলোঁ, পিঁয়াজ দিলোঁ, নহৰু দিলোঁ, কেঁচা জলকীয়া দিলোঁ, নিমখ অকণমান ছটিয়াই দিছোঁ। এতিয়া এইখিনি মেৰিয়াই লৈছোঁ, বান্ধি দিলোঁ। গেছত টাৱাখন পাতি টাৱাখনৰ ওপৰত দি দিলোঁ, ঢাকন মাৰি দিলোঁ। 15-20 মিনিটৰ হোৱাৰ পিছত মোৰ মাছখিনি ৰেডি হৈ গ'ল। ইয়াত অকণমান নিমখ ছটিয়াই দিলোঁ, নিমখ কমকৈ দিছিলোঁ। ইয়াত নেমুও দিব পাৰে আপুনি, মই কিন্তু নেমু দিয়া নাই। এতিয়া এইখিনি লৰাই দিলোঁ। আজি মোৰ দুপৰীয়া ভাতসাজ ৰেডি হৈ গ'ল। এয়া সৰু মাছৰ ফ্ৰাই, এয়া কাচকলৰ ফ্ৰাই, এয়া ৰঙালাও আৰু আলু ভাজি, এয়া পাতত দিয়া মাছৰ পিটিকা, নেমু আৰু জলকীয়া, আৰু এয়া হ'ল দাইল।